নমস্কাৰ, মোৰ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল। আজি মই বনাবলৈ লৈছোঁ ৰাতিপুৱাৰ সাজৰ কাৰণে দালি আৰু বনাম ব্ৰইলাৰ মাংস। মোৰ ৰান্ধনীশালত মোৰ হাতেৰে ব্ৰইলাৰ মাংস মই কেনেকৈ বনাওঁ আজি আপোনালোকক দেখুৱাম। আপোনালোকে শেষলৈ চাই যাব। আশা কৰোঁ আপোনালোকে নিশ্চয় চাই ভাল পাব। মই মাংসখিনি বইল কৰি ল'লোঁ। ইফালে পিঁয়াজ আলু ৰেডি কৰিছোঁ আৰু ইফালে ইয়াত মছলা পিচি থৈছোঁ। ইয়াত আছে জিৰা, জালুক, আদা, নহৰু আৰু জলকীয়া। এতিয়া আৰু মই বনোৱা ষ্টাৰ্ট কৰি দিওঁ তেন্তে। কেৰাহী পাতি দিলোঁ, গৰম হৈ গ'ল। এতিয়া দিম তেল। বেছি নিদিওঁ, ইমান অভাৰ তেলত নাখাওঁ আমি। গৰম হৈ গ'ল, তেল গৰম উঠিল। এতিয়া দিম পিঁয়াজ। পিঁয়াজখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ। এতিয়া ইয়াতে দিম মই এয়া পিচি লোৱা আদা, নহৰু, জলকীয়া, এয়া পেষ্টটো মই ইয়াতে দি দিম। ধুনীয়াকৈ অকণমান তেল দি উঠালৈকে ভাজি ল'ম। এয়া মছলাখিনি ভাজা হৈ গ'ল। ইয়াতে দিম মাংসখিনি দি দিম। এতিয়া এয়া মাংসখিনি এতিয়া দি দিম। মাংসখিনি দি দিলোঁ। ধুনীয়াকৈ লৰাই ল'ম। প্ৰথমতে দিম ইয়াত তেজপাত পেলাম। তাৰপিছত সোৱাদ অনুসাৰে দিম নিমখ। তাৰপিছতে দিম হালধি গুড়ি। ধুনীয়াকৈ দি পেলাই ধুনীয়াকৈ লৰাই ল'ম। লৰাই ল'ম এতিয়া। লৰাই আছোঁ। এইখিনিতে দি ল'ম এতিয়া ধনিয়া, জিৰা, ৰেড চিলি পাউডাৰ চব মিক্স কৰা মছলাখিনি অকণমান দি দিম। আকৌ ভালকৈ মিক্স কৰি পেলাই এইখিনি ঢাকি পেলাই সিজিবলৈ দিম। ধুনীয়াকৈ সিজিবলৈ দিম। ঢাকনিখিনি ঢকাৰ আগতে ইয়াৰ ওপৰতে মই আলুকেইটাও দি ল'ম। দি পেলাই ঢাকনিটো মাৰি দিম। হৈ আছে আৰু মাংসখিনি এতিয়া আৰু এবাৰ লৰাই দিওঁ। কেনেকুৱা লাগিছে বাৰু মোৰ ৰন্ধাৰ প্ৰচেছটো? আমি আৰু এনেকৈ খাওঁ, ইমান মছলা ব্যৱহাৰ নকৰোঁ, তেলো ইমান নিদিওঁ, কম তেলত কম মছলাত এনেদৰে খাওঁ। আপোনালোকে যদি কম তেল দি কম মছলা দি যদি খাবলৈ বিচাৰে, এবাৰ মই বনোৱা ধৰণে ট্ৰাই কৰি চাব। খাবলৈ নিশ্চয় ভালে পাব। খাবলৈ বেয়া নালাগে, টেষ্ট ধুনীয়া হয়। বনাই খাব এবাৰ। বনোৱা এয়া 15-20 মিনিটমান হ'ল। এইখিনিতে মই দিম জালুক। ঘৰৰ জালুক হয়, এয়া পিচি লোৱা জালুক দিছোঁ। এতিয়া জালুকখিনি দি পেলাই ধুনীয়াকৈ লৰাই পেলাই আৰু মই ভালদৰে সিজিবৰ কাৰণে ঢাকি থ'ম। ইতিমধ্যে হৈছে আৰু এতিয়া ইয়াত পানী অলপ দিম। জোখত পানী অলপ দি গ্ৰেভি বনাম এতিয়া ধুনীয়াকৈ। পানী দি দিলে ধুনীয়াকৈ
ধুনীয়াকৈ উতলিবলৈ কাৰণে দি দিম এতিয়া। পানীটো অলপ দিওঁ, উতলিবলৈ কাৰণে ঢাকি দিম। আগতে মই অকণমান ঘৰতে পিহি বনাই লোৱা ইয়াত গৰম মছলা অকণমান ছটিয়াই দিম ওপৰত, ছটিয়াই দি পেলাই আৰু অলপ ভালদৰে লৰাই ল'ম। তাৰপিছত ধুনীয়াকৈ সিজি থৈ দিম। হৈ গ'ল, ধুনীয়া হৈ গ'ল। মই দেখুৱাব পাহৰি আছিলোঁ, এতিয়া আপোনালোকক দেখুৱাই দিলোঁ। এয়া মাংস বনাই হৈ গ'ল। কম মছলাত কম তেলত এনেকৈয়ে বনাই খাওঁ আৰু কেনেকুৱা লাগিলে জনাব। ভাল লাগিলে বনাই খাব আপোনালোকেও। এইখিনিতে ভিডিঅ'টো সামৰি দিছোঁ। ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। বাই।